এইজন ল'ৰাক চাওক, এইজন ল'ৰাৰ নাম মুস্তফা আলী 09 আৰু এইজন ল'ৰাই ইমান মিছা কথা পাতে, আজি মিছা কথা মাতি আজি 45,000 ছাবস্ক্ৰাইবাৰ গোটাই লৈছে। অৰ্থাৎ আমি বুজি পাওঁ যে এই যিমান দিনৰ পৰা ভিডিঅ' বনাই আছে সেই সকলোখিনি মিছা। আৰু এইটো ল'ৰা ইমান মিছা কথা কৈছে, ইয়াক চাইয়ে মই অনুমান কৰিব পাৰো যে অসম পুলিচৰ কাট-অফ লিষ্টত কি হৈছে। আৰু কোনোবাই মোৰ কথাত ডিপেণ্ড কৰি কোনোবাই অনুমান কৰিব পাৰিব নেকি যে অসম পুলিচৰ কাট-অফত কি খেলি মেলি হৈছে? তো কথাটো এনেকুৱা হৈছে যে যোৱাকালি মই এটা ভিডিঅ' বনাইছিলো আৰু মোৰ ভিডিঅ'টো মই ৰাতিপুৱা 9টা বজাত পাব্লিছ কৰিছো আৰু পাব্লিছ হোৱাৰ লগে লগে কিছু সময় পিছতে বেলেগ এজনে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছে। ভিডিঅ' বনাই কিনে মানে মোক বেয়াকৈ কৈছে। তো প্ৰথমতে কি কৈছে, মই কোনটো বস্তুলৈ আলোচনা কৰিছো অসম পুলিচৰ যিটো ছেকেণ্ড কাট-অফ লিষ্টক দি, তো সেইটোক লৈ মই বেলেগভাৱে বুজাবলৈ চেষ্টা কৰিছো। আপোনালোকে মোৰ গোটেই ভিডিঅ'খিনি উঠাই চাব, মই কিবা না কিবা এটা বস্তু বুজাবলৈ চেষ্টা কৰো, সেইটো নিজৰ টেকনিকত বুজাবলৈ চেষ্টা কৰো। মই যেনেকে বুজাব পাৰো, চবৰে বেলেগ বেলেগ টেকনিক থাকে। কিন্তু সি মোক কি কৈছে আৰু মোৰ বস্তুটো কি আছিল, সি মোৰ ওপৰত এনেকুৱা কথা দি কিনে মোৰ ওপৰত আঙুলাই কিনে সি কৈছে যে মোক ৰিপ্লে লাগে, ঠিক আছে। আৰু কৈছে যে ছেকেণ্ড লিষ্ট বিচৰা সেই কেণ্ডিডেটহঁতক তই অপমান কৰিছ। মই কি অপমান কৰিছো আপোনালোকে নিশ্চয় চাব। আৰু সিয়াৰ ভিডিঅ'টোত কিন্তু মোৰ ভিডিঅ'ত দেখুওৱা নাই বা মই কি কৈছো সেইটো একো দেখুওৱা নাই, যিটো নিজা মৰ্জিত সেইটো কৈ আছে। আৰু এটা কথা সি স্পষ্টভাৱে কৈছে যে মিছা কথা কোৱা মানুহক মই কিন্তু নেৰো, মানে ইয়াত মোকে বুজাইছে, ঠিক আছে, যে মিছা কথা কোৱা মানুহক মই কিন্তু নেৰো, ঠিক আছে। ই কিন্তু মোৰ ভিডিঅ'টো এইকাৰণে দেখুওৱা নাই যাতে কপিৰাইট নালাগে, কিন্তু মই কিন্তু তাৰ ভিডিঅ'টো দেখাই দিম। এতিয়া আপোনাৰ মনত সন্দেহ হ'ব চাগে যে কোনে কৈছে, নামটো কি, ঠিক আছে। তো মই কাৰো নাম সন্মুখত এনেকে নকওঁ, কাৰণ মই নিবিচাৰো মোৰ কাৰণে যাতে কাৰোবাৰ বদনাম হয়, ঠিক আছে। কিন্তু এইটো ভিডিঅ' তোৰ কাৰণে, তই ৰিপ্লে মানে বিচাৰিছিলি না, তো এইটো মই ৰিপ্লে লৈ আহিছো, বুজিবি। মই তোৰ সকলোখিনি ভিডিঅ' চাইছো, ঠিক আছে। যিটো ভিডিঅ' তই বনাইছ মোক বহুতে শ্বেয়াৰ কৰিছে, মই তোক আগত কেতিয়াও দেখাও নাই। মই মানে ফাৰ্ষ্ট তোৰ কালিয়ে তোৰ প্ৰথম ভিডিঅ' চাইছো, ঠিক আছে। বহুতে মোক পঠাইছে আৰু বহুতে মোক সুধিছে যে দাদা আপোনাৰ নামত বেয়াকে কৈছে, ইয়াক ৰিপৰ্ট কৰিম নেকি? মই কৈছো নকৰিব, ঠিক আছে। মই দেখা নাই ভিডিঅ' বহুত, আৰু মোক কৈছে যে আপোনাৰ নামত বেলেগ কিবা বেয়া কথা কৈছে, ইয়াক গালি দিম নেকি? মই কৈছো মোৰ কাৰণে কাকো গালি দিব নালাগে। যেতিয়া 50-60জন মান মোক ভিডিঅ'টো শ্বেয়াৰ কৰিছে, তেতিয়া মই ভাবিছো যে কোনোবাই যদি মোৰ বিষয়ে কিবা কৰিছে, বেয়া যদি কৰিছে, তেতিয়াহ'লে সি মোতকৈ জ্ঞানী হ'ব লাগিব, ঠিক আছে। তাৰপিছতহে মই ভিডিঅ'টো চাইছো, ভিডিঅ'টো চোৱাৰ পিছতহে দেখিছো যে এই কি কৈছে। তো প্ৰথমতে মই কি কৈছো এইটো বস্তু শুনি ৰাখক, যে মই কৈছো যে ছেকেণ্ড লিষ্ট বিচাৰি, ঠিক আছে, যে 115 গৰাকী কেণ্ডিডেটৰ নামত কেছ ৰেজিষ্টাৰ কৰা হৈছে, ঠিক আছে। কিন্তু সি কি কৈছে মই আপোনাক ডাইৰেক্ট ভিডিঅ'টো শুনাই দেখাই দিম, কাৰণ মই ভয় নাখাওঁ। কপিৰাইট মাৰিলে তুমি কপিৰাইট মাৰি দেখা, ঠিক আছে। যদি কপিৰাইট মাৰিব পাৰা মাৰি দেখা, ঠিক আছে। ইয়াৰ টাইটেলটো কি লিখিছে যে আছাম পুলিচ ছেকেণ্ড কাট-অফ লিষ্ট, ঠিক আছে। তাৰপিছত কি দিছে যে আছাম পুলিচ ছেকেণ্ড কাট-অফ লিষ্ট বিচাৰি কিছে 115 জন জেলত। মই জেল শব্দটো উচ্চাৰণ কৰিছো, কেছ ৰেজিষ্টাৰ কৰা আৰু জেলত ইয়াৰ মাজত কিমান ডিফাৰেন্স আছে, ইমানখিনিতো তোৰ বুজিব লাগে, ঠিক আছে। মই আৰু তোক ভালকে বুজাই দিম। যেতিয়া তই মোৰ ভিডিঅ'টো চাইছ, ঠিক আছে, তেতিয়া নিশ্চয় মোৰ ডিছক্ৰিপশ্যনটো পঢ়িছ। ডিছক্ৰিপশ্যন পঢ়া নাই, কাৰণ ডিছক্ৰিপশ্যনখন যদি পঢ়ি চালি হয় তেতিয়াহ'লে তোৰ এইটো ভিডিঅ' নবনালিয়ে হয়, সকলোখিনি কথা বুজি পালি হয়, ঠিক আছে। তইতো ভিডিঅ'ত একো ডিছক্ৰিপশ্যন দিয়া নাই, ঠিক আছে। আৰু তই নিজে কি কৈছ, মই চবকে শুনাম, কাৰণ মই এইটো কেয়াৰ নকৰো। আন্দোলনত 115 জন ল'ৰাক জেলত সোমোৱা হৈছে নেকি, ঠিক আছে। সি কি কৈছে যে জেলত সোমোৱা হৈছে নেকি? মই কৈছো নেকি যে জেলত সোমোৱা হৈছে? মই কৈছো যে 115 গৰাকী কেণ্ডিডেটৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰা হৈছে। জেলত সোমোৱা কেছ ৰেজিষ্টাৰ কৰাৰ মাজত বহুত ডিফাৰেন্স আছে। তাৰপিছত মই আকৌ স্কিপ কৰাই অকণমান দেখাই দিওঁ, ইমানেই মিছা কথা কৈছো, মিছা কথাৰ সীমাবিহীন ভাৱে কৈছো, ঠিক আছে। 15টা ল'ৰাক জেলত ভৰোৱা হৈছে বৰ্তমান, ঠিক আছে। আকৌ কৈছে যে 115টা ল'ৰাক জেলত ভৰোৱা হৈছে, ঠিক আছে। মই ভিডিঅ'টো মোৰ ভিডিঅ'টো আপোনালোকে চাব। তাৰপিছত মই যে মানে ছেকেণ্ড লিষ্ট অহাৰ চান্স আছে নে নাই। অলৰেডি ছেকেণ্ড লিষ্টৰ কাৰণে বহুতেই মানে উলুবাৰী গুৱাহাটী হেড অফিচৰ সন্মুখত যাই কিনে মানে আন্দোলনৰ নিচিনাই কৰিছে, তাতে আইন উলংঘা কৰিছে। আৰু আইন উলংঘা কৰাৰ ফলত কি হৈছে যে 115 গৰাকী কেণ্ডিডেটৰ নামত কেছ ৰেজিষ্টাৰ কৰা হৈছে। আকৌ কৈ দিম, ঠিক আছে। মই খালি অনলি ফৰ এইটোৱে কৈছো যে 115 জনৰ নামত কেছ ৰেজিষ্টাৰ কৰা হৈছে, ঠিক আছে। আৰু মোৰ ধৰ্মটোক লৈ কথা কৈছে, ঠিক আছে। মোৰ ধৰ্মক লৈ কথা কৈছে যে মুছলমান ধৰ্মত মিছা কথা ক'ব নোৱাৰে। তেতিয়াহ'লে মুছলমান ধৰ্মৰ বাহিৰে মোৰ যিমান ভাই বন্ধু বা মোৰ লগৰ এই ভিডিঅ'টো চাই আছে, আপোনালোকৰ ধৰ্ম অনুসৰি কি মিছা কথা ক'ব পাৰে? এজ এ মানুহ হিচাপে ময়ো মিছা কথা ক'লে মোৰো পাপ, বেলেগ ধৰ্মৰ মানুহো মিছা কথা ক'লে ছেমে পাপ,
ঠিক আছে ই ডাইৰেক্ট মোক ধৰ্মলৈ কথা কৈছে মই ধৰ্মৰ কাৰণে মই নাযাবে মই এজ এ মানুহ হিচাপে তোমাক ৰিপ্লাই দিম ঠিক আছে এজ এ মানুহ হিচাপে ময়ো মানুহ তুমিও মানুহ যিমান মানুহ ভিডিঅ' চাইছা সকলোৱে মানুহ ধৰ্মত ইয়াত মই মাতাই নিদিওঁ ঠিক আছে ঠিক আছে আৰু কি কৈছ সি কৈছে যে ভিউচৰ কাৰণে এবাৰ বনাইছো ঠিক আছে আৰু 115টা ল'ৰা নাম বিচাৰিছে তালিকা বিচাৰিছে আৰু কি কৈছে চাওক সি কৈছে যে মই অসমৰ মানুহক মই বুৰ্বক বনাই আছো ভাই অসমৰ মানুহক বুৰ্বক বনাবলৈ হলে সিমান টেলেণ্টেড হ'ব লাগিব আৰু মই নিজে ইমান টেলেণ্টেড নহয় ঠিক আছে ঠিক আছে ঠিক কৈছে যদি মই ছেকেণ্ড লিষ্টৰ বিষয়ে যদি চবৰে লগত যদি কথা পাতিব নোৱাৰো মোৰ বাধা দিয়াৰ একো অধিকাৰ নাই সি কি কৈছে এতিয়া শুনিব হা সি কি কথা ভিডিঅ'টো সি দেখুৱাব নোৱাৰে কাৰণ সি কেনেকে ভিডিঅ'টো দেখাব মই যিটো কৈছো সি এইটো কোৱা নাই এতিয়া মই মোৰ ভিডিঅ'টো দেখাইছো ঠিক আছে মোৰ ভিডিঅ'টো দেখাইছো যে মানে সেকেন্ড লিষ্ট আহাৰ চান্স আছে নে নাই অলৰেডি সেকেন্ড লিষ্টৰ কাৰণে বহুতেই মানে উলুবাৰী গুৱাহাটী হেড অফিচৰ সন্মুখত যাই কিনে মানে আন্দোলনৰ নিচিনা কৰিছে তাতে আইন উলংঘা কৰিছে আৰু আইন উলংঘা কৰাৰ ফলত কি হৈছে যে 115 গৰাকী কেণ্ডিডেটৰ নামত কেছ ৰেজিষ্টাৰ কৰা হৈছে তো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো শুনিছে যে মই ডাইৰেক্ট কৈছো যে অসম পুলিচৰ ছেকেণ্ড কেটাপ লিষ্ট বিচাৰি 115 জনক মানে কেছ ৰেজিষ্টাৰ কৰা হৈছে কিন্তু ইয়াৰ এইটো ভিডিঅ'তে মই যেটা আগৰ পাৰ্টত বুজাইছো যে এইবাৰ আমাৰ অসম পুলিচৰ যেতিয়া কেটাপ লিষ্ট আহিছিল তেতিয়া কি হৈছিল যে ইউআৰ কেটাগৰীতকৈ আমাৰ এছটিপিৰ কেটাগৰীৰে কিন্তু কাটাপটো বেছি হৈছে সেইটো ক্ষেত্ৰত মই এডভাৰটাইজমেন্ট নাম্বাৰ কৈ দিছো ঠিক আছে এডভাৰটাইজমেন্ট ইস্যু ডেট যি আছে সব মই দেখাই দিছো আৰু মই যিমান ভিডিঅ' বনাইছো অসম পুলিচৰ কাটাপক লৈ সবতে মই যত যেতিয়া যিটো আলোচনা কৰিছো সবৰে এডভাৰটাইজমেন্টটো মই দেখাই দিছো কাৰণ এইটো বস্তুৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত এডভাৰটাইজমেন্টটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট নাহিব যে আপুনি কোনটো এডভাৰটাইজমেন্ট অনুসৰি চাকৰি পাইছে আৰু শেষ নহয় চাকৰি জীৱনত আপোনাৰ ইন ফিউচাৰত যদি কিবা এটা কৰিব লাগে তেতিয়াহ'লে সেইটো বস্তুৱে লাগে যে আপুনি কোনটো এডভাৰটাইজৰ কিমান পোষ্ট অনুসৰি আপুনি কোন চনত চাকৰি পাইছে ঠিক আছে এইটো বস্তু মাষ্ট বি লাগিব আৰু মই এটা কথা ক'ব বিচাৰিছো এইটো একদম কানেৰে শুনি ৰাখিবি ঠিক আছে মই যেতিয়া এইটো ভিডিঅ'ত কৈছিলো যে 115 গৰাকীক মানে কেছ ৰেজিষ্টাৰ কৰা হৈছে মই তাতে এডভাৰটাইজমেন্ট নাম্বাৰ অনুসৰি কৈছিলো নেকি যে অমুক এডভাৰটাইজমেন্টৰ অমুক পদৰ কাৰণে যিটো এডভাৰটাইজ হৈছিল বা 2023 যিটো আহিছিল যিটো আহে বা কালি যিটো পাব্লিছ হৈছিল সেইটোৰ কাৰণে আন্দোলন কৰিব গৈছিল মই কৈছো নেকি যে বা মাৰ্চৰ 14 তাৰিখে আন্দোলন কৰিব যাওঁতে কেছ ৰেজিষ্টাৰ হৈছে মই নিজে মুখে কৈছো নেকি যে মাৰ্চৰ 13 তাৰিখে যাই কিনে আন্দোলন কৰোতে এনেকুৱা হৈছে বা মই কৈছো নেকি যে কালি এনেকুৱা হৈছে বা পৰহি এনেকুৱা হৈছে মই মুখেৰে ডেট মেনশ্যন কৰিছো নেকি মই মোৰ নিজৰ মুখেৰে মই কিবা এটা এডভাৰটাইজমেন্ট মেনশ্যন কৰিছো নেকি মই কৰা নাই কাৰণ ডিসক্ৰিপশনটো পঢ়ি চালে বুজিবি তই ঠিক আছে তই নিশ্চয় দেখিছ যেতিয়া মই ভিডিঅ'টো বনাইছো মোৰ থাম্বনেইলটোত মই কি ইউজ কৰিছো কাৰ্টুন কেৰেক্টাৰ যাতে কাৰো ফেচ দিব লগা নহয় যাতে বেলেগৰ অসুবিধা নহয় দ্বিতীয়তে তই নিজে মোক কৈছ যে পুৰণা ভিডিঅ' দি কিনে কিয় ভিউজ লৈছ ঠিক আছে মই ইমান বুৰ্বক নহয় ৰে যে মই পুৰণা ভিডিঅ' দি কিনে ভিউজ ল'ম মোৰ কথাটো বুজিবলৈ চেষ্টা কৰিবি ঠিক আছে মই পুৰণা এনে মই ডাইৰেক্ট ক'ব পাৰিলো হয় না যে ছেকেণ্ড কাটাপ লিষ্টৰ কাৰণে যাই কিনে 115 গৰাকী মানুহক নামত মানে কেছ ৰেজিষ্টাৰ হৈ গ'ল পিছত মই যিখিনি ক'ব লগা আছে মই সেইখিনি কৈ দিলো মই সেইটোৱে বুজাইছো মই সেইটোৱে পুৰণা ভিডিঅ'টো দি মই সেইটোৱে বুজাইছো সবে গম পাই যে সেইটো পুৰণা ভিডিঅ' আৰু হয়তো তই ভাবিব পাৰিছ যে এইটো পুৰণা ভিডিঅ' কৰবাৰ পৰা বিচাৰি পাইছে সোনকালে এটা ভিডিঅ' বনাই দিছে ভাবিছে ভিউজ বেছি পাব এনেকুৱা নহয় মোৰ যিমান ভিউৱাৰ্ছ আছে সকলোৱে মোক কমেন্ট কৰিছে যাৰ নাম অহা নাই যে দাদা আমাক ছেকেণ্ড লিষ্ট লাগে হেল্প কৰক সেম তোৰ যিমান ভিউৱাৰ্ছ আছে তোকো হয়তো ক'ব পাৰে যাৰ যিমান ইউটিউবাৰ আছে সবৰে যিমান ভিউৱাৰ আছে সকলোকে কৈছে যে মোক কিবা সহায় কৰক মই গম পাওঁ ঠিক আছে যে এইটো ক্ষেত্ৰত সহায় কৰিব যাওঁতে কি হ'ব হয়তো মই যেতিয়া এটা ভিডিঅ' বনাম মই তিনিটা বস্তুৰ ওপৰত ধ্যান দিওঁ এটা মই যিটো ভিডিঅ' বনাই আছো সেই ভিডিঅ'টোৱে মোৰ পাৰ্চনেল লাইফৰ ওপৰত কোনো বেয়া প্ৰভাৱ পেলাব যাতে নেপেলায় দ্বিতীয়তে মই যিটো ভিডিঅ' বনাই আছো সেইটো ভিডিঅ' যাতে সমাজৰ ওপৰত একো বেয়া প্ৰভাৱ নেপেলায় তৃতীয়তে মই যিটো ভিডিঅ' বনাইছো সেইটো ভিডিঅ' ইউটিউবৰ গাইডলাইনৰ বাহিৰত যাব নালাগে ঠিক আছে কিন্তু মই যিমানখিনি জানো তই এইটো কথা চিন্তা নকৰ যে মই যিটো ভিডিঅ' বনাই আছো সেইটো ভিডিঅ' যাতে মোৰ মানে পাৰ্চনেল লাইফত এফেক্ট নেপেলায় কাৰণ কালি যেতিয়া মানে তই লাইভত আহিছিলি ঠিক আছে তো লাইভটো মই দেখা নাই বেলেগে মোক স্ক্ৰীন ৰেকৰ্ড কৰি পঠাই দিছে তই লাইফতে নিজে কৈছিলি যে মোৰ যদি জেলত যাব লগা হয় মই নিজে জেলত যাম তাৰ মানে কি তই নিজৰ লাইফৰ বা নিজৰ কেৰিয়াৰৰ কথা চিন্তা নকৰ আৰু তাতে তই নিজে এনেকৈ কৈছ যে তোৰ নিচিনা ছাবস্ক্ৰাইবাৰ মোক নালাগে মোক এতিয়া আনছাবস্ক্ৰাইব কৰি গুচি যাম মই যদি মিছা কথা কওঁ মই তোক এতিয়া শুনাই আছো তই নিজে কেনেকে কৈছ ঠিক আছে যোৱা তুমি যি কৰি থাকা তুমি কি কৰিব পাৰিবা ৰিপৰ্ট মাৰিবা যোৱা আনসাবস্ক্ৰাইব কৰিবা কৰি থাকা কোনো মতলব নাই তুমি চাইছেনে কিমান ধুনীয়া এটিটিউড কিমান ধুনীয়া কথা কোৱাৰ ষ্টাইল কিন্তু মোক কোৱা নাই যে আনসাবস্ক্ৰাইবাৰ কৰক এজন ছোৱালীকে কৈছিল হা
কিন্তু এইজন ব্যক্তি অসম পুলিচৰ জব নটিফিকেশ্যনৰ ওপৰত ভিডিঅ' বনাই আছে, সি EWS কি বস্তু বুজি নাপায়। চাওক ইয়াক লাইভত কোশ্চিন সুধিছে, EWS মই বুজি নাপাওঁ EWS মিনিংছ কি হয়। চাইছনে EWS কি বস্তু সি বুজি নাপায়। আৰু কি কৈছে সুধি লওক যে অসম পুলিচৰ কি টেকনিক। আসাম পুলিচৰ টেকনিকটো চাই লোৱা কি কৰিছে। 13 তাৰিখে ৰিজাল্ট দিছে হা, 13 তাৰিখে ৰিজাল্ট, 13 তাৰিখেতো আমাৰ এইটো মাজ ভাগত পাইছো আমি, মানে কিবা 11টা গমেই পোৱা নাছিল। ইয়াত অসম পুলিচৰ কি টেকনিক হ'ল আৰু মেইন কথাটো হৈছে 13 তাৰিখে কাটা পুলিচ ওলাইছিল নেকি? 13 তাৰিখে কাটা পুলিচ ওলাইছিল। এইটোৰ ওপৰত আপোনালোকে কিবা এটা ক'ব দেই কমেণ্ট কৰি, মই একো নকওঁ। আৰু এটা কথা হ'ল মই বুজাবলৈ চেষ্টা কৰিছো যে আগৰবাৰ 2021 লাষ্টৰ ভিনে মানে য'ত আন্দোলন কৰিব যায় ইহঁতৰ ভুল নথকাৰ সত্ত্বেও কিন্তু এটা ৰ'দত যায় আন্দোলন কৰিলেও কিন্তু ইহঁতে সেই ৰ'দ জাম কৰাৰ ক্ষেত্ৰতে আপোনালোকৰ নামত কেছ ৰেজিষ্টাৰ কৰাই দিব। মই সেইখিনি ইহঁতক বুজাবলৈ চেষ্টা কৰিছো পুৰণা ভিডিঅ'ৰ জৰিয়তে। মই ডিছক্ৰিপশ্যনত লিখি পৰ্যন্ত দিছো যে কৰ ভিডিঅ' কেনেকুৱা চিচুৱেশ্যন কেনেকুৱা হ'ব পাৰে। ডিছক্ৰিপশ্যনটো পঢ়ি চাইছি, নিশ্চয় ডিছক্ৰিপশ্যন পঢ়ি চোৱাই নাই, কাৰণ মই তোৰ প্ৰত্যেকটো ভিডিঅ' চাইছো, তোৰ ডিছক্ৰিপশ্যনত একো এডেই নাই। যাৰ ডিছক্ৰিপশ্যনত এড নাই সেইটো ডিছক্ৰিপশ্যন পঢ়াৰ সেইটো ডিছক্ৰিপশ্যন কেতিয়াও নবহে, ঠিক আছে। আৰু তই কি কৈছ যে যোনে মিছা কথা কয় মই কিন্তু তাক নেৰো। খালি মই মিছা কোৱাবিলাকৰ ভিতৰত মই নেৰো কিন্তু দেই বান্ধ, মই আগত কৈ দিছো মই যাৰ লগত লাগি আছো, ঠিক আছে। এতিয়া মই তোৰ ডাইৰেক্ট তোক প্ৰমাণ দি আছো যে তই নিজে মিছা কথা কৈছ, মই কৈছো যে কেছ ৰেজিষ্টাৰ হৈছে, তই নিজে কৈছ যে জেলত সোমাইছে। এইটো ভাই কি হ'ল? যদি মই মিছা কথা কৈছো কৈ দিয়ক না, মোৰ ভিডিঅ' ডাইৰেক্ট অপেন দেখাই দিয়ক, মই কপিৰাইট নামাৰো, লাগিলে আৰু ভিডিঅ' বনাই দিয়ক, মই কপিৰাইট নামাৰো, ঠিক আছে। দেখাই দিয়ক, মই তোৰ চেহেৰাও নেদেখাও, কাৰণ মই নিবিচাৰো, কাৰণ মোৰ যিমান ভিউৱাৰ্ছ আছে না, হয়তো এইটো ক্ষেত্ৰত তোক মানে 60% বা 70% তোক ছাপোৰ্ট কৰিব, ঠিক আছে। 30% কিন্তু তোক ছাপোৰ্ট নকৰে। যি 30% তোক ছাপোৰ্ট নকৰিব, মই এইটো নিবিচাৰো যে সেই 30%ৰ সন্মুখত তোৰ অপমান হওক, সেই 30%ৰ সন্মুখত তই বেজ্জতি হওক, সেই 30% তোৰ চেনেলটোক ৰেপৰ্ট মাৰক, ঠিক আছে। মই এইটো নিবিচাৰো। আৰু যিমানজনে মোক তোৰ বিষয়ে এনেকৈ কৈছে মই সকলোকে কৈছো, ঠিক আছে। দাদাই যদি মোৰ ওপৰত এনেকৈ কৈছে তেতিয়াহ'লে মোতকৈ দাদা বহুত টেলেণ্টেড হ'ব, মোতকৈ বহুত জ্ঞানী হ'ব। যাই কিনে তাক ছাবস্ক্ৰাইব কৰক। সি যদি ইউটিউবত কিবা এটা কৰিব বিচাৰিছে, ইউটিউবত যাই কিনে তাৰ ভিডিঅ' চাওক, তাৰ লগত জড়িত হওক, ইয়াক ছাপোৰ্ট কৰক, ইউটিউবত আগবাঢ়িব দিয়ক। কাৰণ মই তোৰ বিষয়ে বেয়া চিন্তা কৰি একো লাভ নাই। আৰু তই কি কৈছ যে মই যাৰ পিছত লাগো তেতিয়াহ'লে ভালকে লাগো। আৰে ভাই, পিছত সেইজন ব্যক্তিয়ে লাগে যোনে নেকি পিছত পৰি থাকে। আগবাঢ়ি যোৱা ব্যক্তিজনে কেতিয়াও কাৰো পিছত লাগি নাথাকে, ঠিক আছে। তই মোৰ ওপৰত ভিডিঅ' বনাওঁতে মোৰ একো দুখ লগা নাই। তই মোক আঙুলাই কৈছ যে ৰিপ্লে লাগে, তথাপিও মই ভাবা নাই যে মই তোক ৰিপ্লে কৰিম। কিন্তু মোৰ যিমান ফ্ৰেণ্ডছ আছে চবে মোক কৈছে যে দাদা আপোনাৰ ওপৰত এনেকৈ কৈছে, এটা ৰিপ্লে দি দিয়ক। তো মই ডাইৰেক্ট ৰিপ্লেটো দি দিলো। এতিয়া বুজি পাইছো নে যে মই ভিউৱাৰ্ছৰ কাৰণে কৈছো নে বুজাবলৈ কৈছো। মই ডিছক্ৰিপশ্যনত স্পষ্টভাৱে লিখি দিছো যে ভিডিঅ'টো কেতিয়াবা, ভিডিঅ'টো কোনটো চিচুৱেশ্যনৰ আৰু ভিডিঅ'টো মই কিহৰ কাৰণে বনাইছো। ডিছক্ৰিপশ্যন সেইটোৰ কাৰণে, সেইটো ইউজ কৰাৰ কাৰণে ডিছক্ৰিপশ্যনটো দিয়া হৈছে ইউটিউবত। যে ইউটিউবৰ প্ৰত্যেকটো ইউটিউবাৰে ভিডিঅ'ত এটা বস্তু দেখাব, তাৰ যিটো মানে মেইন চিক্ৰেট বস্তু আছে বা ইয়াৰ মেইন বিষয় বস্তুটো ডিছক্ৰিপশ্যনত লিখি থৈ দিব, যিটো নেকি ভিডিঅ'ত কওঁতে আমাৰ কপিৰাইট লাগিব লাগে বা মানে আমাৰ যিকোনো ক্ষেত্ৰত ইউটিউব গাইডলাইনৰ খিলাফত যাব লাগে। সেইটোৰ কাৰণে ডিছক্ৰিপশ্যন দিয়া আছে, ডিছক্ৰিপশ্যনত লিখি দিয়া। আৰু এটা কথা যে সি কৈছে যে মই আপোনালোকক ছেকেণ্ড লিষ্ট আনি দিম। তই কেতিয়াও ছেকেণ্ড লিষ্ট আনিব পাৰিবি জানো? কেতিয়াও নোৱাৰে। যদি ছেকেণ্ড লিষ্ট আহে তেতিয়াহ'লে এই কেণ্ডিডেট কেইটাৰ মেহনতৰ ফলত আহিব। তই ঠিক আছে, তই যিহেতু কৈছ যে মই ছেকেণ্ড লিষ্ট আনি দিম, মই ভিডিঅ'টো অপেন কৰি দেখাই আছো, নিজে কৈছে যে ছেকেণ্ড লিষ্ট আনি দিম। যেতিয়ালৈকে আমি ছেকেণ্ড কাট অফ লিষ্ট নাপাওঁ তেতিয়ালৈকে মই জুটি থাকিম, বাছ ইমান। একদম ল'মে ছেকেণ্ড কাট অফ লিষ্ট ল'ম। কমেণ্ট যদি স্ক্ৰীন ৰেকৰ্ড কৰ কৰি লওক। ছেকেণ্ড কাট অফ লিষ্ট মই অপেন চেলেঞ্জ কৈছো, ছেকেণ্ড কাট অফ লিষ্ট ল'ম। চাহে যোনে যি কৰি লওক, লৈ দেখো আমি, চাহে যি হওক চাকৰি এইটো ল'বি। ছেকেণ্ড কাট অফ লিষ্ট ল'মি, ডাইৰেক্ট ফাইট কৰিছো, ল'বি। ঠিক আছে, আপোনালোকে নিশ্চয় ভিডিঅ'টো শুনিছে, নিশ্চয় চাউণ্ডটো শুনিছে, ঠিক আছে। মই চেহেৰাটো আপোনালোকে নিশ্চয় চাউণ্ডটো শুনিছে। সি কি কৈছে যে মই ছেকেণ্ড লিষ্ট আনি দিম। ভাই, তই সঁচা কথা কবি, তই একদম ফিল্ডত গ্ৰাউণ্ডত তই যাই কিনে কিবা এটা হাইকোৰ্টৰ উকিলক হায়াৰ কৰিছ যে মই হায়াৰ কৰিছো, আপোনালোকে আহক কেছ ৰেজিষ্টাৰ কৰাই দিয়ক। তই নিজে ফিল্ডত এনেকুৱা কিবা কাম কৰিছ যে মই এখন এপ্লিকেশ্যন লিখিছো, এইখন এপ্লিকেশ্যন লৈ যাই কিনে CM তাতে জমা দিয়ক, তেতিয়াহ'লে আপোনাৰ মানে কাটা মানে ছেকেণ্ড লিষ্টটো অহাৰ চান্স আছে। তাই কৰিছ, যদি কৰিছ তেতিয়াহ'লে মোক হেণ্ড টু হেণ্ড প্ৰমাণটো দেখাই দিব বা ভিডিঅ'ৰ জৰিয়তে মোক জনাই দিব যে হয় মই এনেকুৱা সহায় কৰিছো, যিমানজনে মানে কাটাপৰ কাৰণে বিচাৰি আছে, ছেকেণ্ড কাট অফ লিষ্টৰ কাৰণে বিচাৰি আছে। আৰু কি কৈছো যে মই ছেকেণ্ড কাট অফ লিষ্ট যোনে আশা কৰি আছে মই তাক অপমান কৰিছো। মই কি অপমান কৰিছো? মই তাক ভাল এটা ৰাস্তা দেখাইছো। কাৰণ
কিবা এটা ভুল ধাৰণাত যদি কিবা এটা ভুল চিন্তা ধাৰণাত যদি ই কেইটাই যদি ৰাস্তাত পথত ওলাই আহে ৰাস্তাত 100 জন আহিব ঠিক আছে 100 জনেৰে মাৰ ঘমাৰ নাম থাকে ঠিক আছে মানিলো যে ৰাস্তাত আহাৰ পিছত মানে কাটাপ দিলে কিন্তু ৰাস্তাত আহাৰ পিছত যদি ইহঁতৰ নামত যদি কেছ লাগি যায় তাৰ পিছত যদি কাটাপ এটা দি দিয়ে সেই কাটাপত যে সেই ৰাস্তাত থিয় হৈ থকা প্ৰত্যেকটো ল'ৰাৰে নাম আহিব তাৰ গ্যাৰান্টি দিব পাৰিবি জানো নিদিব কেতিয়াও হ'ব নোৱাৰে কাৰণ তাত জনে 50 পইচা হিও যাব জনে 91 পইচা হিও যাব জনে 48 পইচা হিও যায় থিয় হ'ব কিন্তু কাটাপত যেতিয়া সেকেন্ড লিষ্ট আহিব কিবা এটা পইণ্টত হেৰফেৰ কৰি দিব ঠিক আছে যিবিলাক ল'ৰাৰ নামতে কেছ হৈ যাব সেইকেইটা ল'ৰাটো নাপায় ইয়াৰ ৰিস্ক তই ল'বি নেকি সেইটো কাৰণে মই বুজাইছো ভিডিঅ'টো বুজিবলৈ চেষ্টা কৰিবি মই আশা কৰো যিটো ৰিপ্লে তই বিচাৰিছ সেইটো ৰিপ্লে মই দি দিছো জয় হিন্দ জয় ভাৰত ইউটিউবৰ ফিল্ডত আগবাঢ়ি যাওক